পিংকি বৌ, তৰালি বৌ আহি ঘৰ পালেহি নহয়। মায়ে তোমাক বৌক আদৰিবৰ বাবে মাতিছে। এজনী বন কৰা ছোৱালীক এইখন ঘৰত বোৱাৰী হিচাপে, মোৰ জা হিচাপে মই আদৰিব নোৱাৰোঁ। পিংকি বৌ, তুমি তৰালি বৌৰ বিষয়ে সকলোবোৰ কথা জানিলাই। তাই এইখন ঘৰত কিয় বন কৰা ছোৱালী হিচাপে আছিল সেইখিনি কথাও জানিলা। তাই ঘৰৰ অৱস্থা ভাল, এতিয়া তুমি তাইক একচেপ্ট কৰি লোৱা। ঘৰৰ অৱস্থা ভাল? তাই ঘৰ ক'ত? তাই পৰিচয়? তাই সঠিক পৰিচয় হৈছে তাই এজনী অনাথ ছোৱালী, আৰু তাই ঘৰ হৈছে অনাথ আশ্ৰম। কিন্তু এতিয়া তাই আমাৰ বৌ হ'ল, তাই এইখন ঘৰৰ বোৱাৰী হ'ল। তোমালোক সকলোৱে তাইক এইখন ঘৰৰ বোৱাৰী বুলি স্বীকৃতি দিলেও মই নিদিওঁ। মোৰ সমপৰ্যায়ত তাইক মই কেতিয়াও ৰাখিব নোৱাৰোঁ। মই যি সা সুবিধা পাইছোঁ, মই যিদৰে লাভ বিলাসৰ এটা জীৱন পাইছোঁ, তাই কিয় পাব? তাইতো এজনী অনাথ ছোৱালী। এজনী অনাথ ছোৱালীয়ে যদি অলপ মৰম আৰু অলপ ভালপোৱা, আদৰ, সন্মান পায়, তেতিয়া তোমাৰ কি হানি হ'ব? অনুষ্কা, মুখত যি আহে তাকে কৈ নিদিবা, ভাবি চিন্তি কথা ক'বা। মই সকলো ভাবি চিন্তিয়ে কৈছোঁ, তুমিহে ভবাত ভুল কৰিছা। তুমি যোৱা নোযোৱা সেইটো তোমাৰ কথা, কিন্তু আমি সকলোৱে এইখন ঘৰলৈ তৰালি বৌক এইখন ঘৰৰ সৰু বোৱাৰী হিচাপে আদৰি আনিম। সেই ঘৰখনৰ সকলোবোৰ মানুহ বলিয়াই হৈছে তৰালিৰ লগত। তুমি যি ভাবা, আমাৰ ক'বলগীয়া নাই। আমি তৰালি বৌক এইখন ঘৰলৈ সৰু বোৱাৰী হিচাপে আদৰিমেই। তুমি তোমাৰ ঠাইতে থাকা, মই আহিছোঁ। এই অনুষ্কাজনীও কথাবোৰ অলপ বেছিয়েই হৈছে। তুমি চিন্তা নকৰিবা তৰালি, তোমাৰ জীৱনত নোপোৱা সুখবোৰ দিবলৈ মই বহুত বেছি চেষ্টা কৰিম। তুমি এইখন ঘৰত অলপো দুখ কষ্ট নোপোৱা। তোমাৰ প্ৰতিটো মুহূৰ্ততে আমি সকলোবোৰ আছোঁ নহয়, আৰু আজিৰ পৰা তুমি নিজকে অনাথ বুলি কেতিয়াও নাভাবিবা। মইতো অনাথেই, মোৰ নিজৰ পৰিচয়, মই এজনী অনাথ ছোৱালী। নিজৰ পৰিচয় মই কিয় লুকুৱাই ৰাখিম? তুমি তোমাৰ নিজৰ পৰিচয় লুকুৱাই ৰাখিব নালাগে, কিন্তু তুমি নিজকে অকলশৰীয়া বুলি নাভাবিবা। তোমাৰ মা দেউতাই তোমাক এৰি থৈ গ'ল, তাৰ সলনি তুমি তোৰ যাৰ লগত আছা সেয়া মা দেউতাক পাইছা, আৰু এতিয়া মোৰ মম আৰু পাপাক পাইছা। তোমাৰ লগত দুখন ঘৰ আৰু দুটা ফেমিলি আছে, তাৰ পিছতো তুমি নিজকে অনাথ বুলি কিয় ক'বা? মই আজি ক'ব পাৰোঁ, মই অনাথ নহয়। মোৰ লগত দুজনী মা, দুজন দেউতা আৰু দুগৰাকী ভণ্টি, দাদা, বৌ, ভাইটি আৰু মোৰ মানুহজন সকলোবোৰ আছে। তাৰ পিছতো মই অনাথ নহয়। মই আজিৰ পৰা নিজকে অনাথ বুলি কেতিয়াও নকওঁ। মই কেৱল তোমাৰ হাজবেণ্ডেই নহয়, মই তোমাৰ ফ্ৰেণ্ডো। মোক তুমি তোমাৰ ফ্ৰেণ্ড হিচাপেও ভাবিব পাৰা। হয়, আজিৰ পৰা আপুনি আৰু মই বন্ধুত্বৰ বান্ধোনেৰেও বান্ধ খালোঁ। তোমাৰ প্ৰতিটো মুহূৰ্তৰে খবৰ মই ৰাখিম, তোমাৰ প্ৰতিটো মুহূৰ্তৰ সুখ দুখৰ সমভাগী মই হ'ম। তুমি টেনশ্যন নল'বা, এইখন ঘৰত তুমি বহুত বেছি সুখত থাকিবা। বুজিছোঁ তুমি তোমাৰ পুৰণি ঘৰখনতো বহুত বেছি সুখত আছিলা, কিন্তু সমাজৰ লাঞ্ছনাটো পাইছিলা। ইয়াত সেইখিনি একো নোপোৱা। ইয়াত অনাথ বুলি তোমাক কোনেও নাহাঁহে। ইয়াত তুমি সেই শব্দটোৰ পৰা বহু দূৰ আঁতৰি থাকিবা। ইয়াত তোমাক অনাথ বুলি তোমাক নোচোৱাকৈ কোনেও নাথাকে। তোমাৰ মুখখন চালে অমংগল হ'ব বা কিবা অঘটন ঘটিব বুলি কোনেও নাভাবে। গতিকে টেনশ্যন কিহৰ? ন' টেনশ্যন, হেপী থাকা। হেপী থাকিবানে তৰালি? মইতো ভবাই নাছিলোঁ মোৰ কথা পাতি ভাল লগা মোৰ ফ্ৰেণ্ডগৰাকী যে মোৰ ৱাইফ হ'ব। আৰে তুমি এইখন ঘৰলৈ বন কৰা ছোৱালী হিচাপে আহিছিলা, কিন্তু মই তোমাক মোৰ ফ্ৰেণ্ড হিচাপে ভাবি লৈছিলোঁ। তোমাৰ লগত কথা পাতি মোৰ ভাল লাগে, আৰু এতিয়া তুমি মোৰ লাইফ পাৰ্টনাৰ। আৰু এটা কথা জানানে, অনুষ্কাও বহুত বেছি হেপী হৈছে। যাৰ লগত কথা পাতি বা সময় পাৰ কৰি ভাল পাইছিল, সেইগৰাকীয়ে তাই সৰু নব হৈছে। মইতো ভবাই নাছিলোঁ লোকৰ ঘৰত কাম কৰিবলৈ অহা এজনী অনাথ ছোৱালী, এজনী বন কৰা ছোৱালী যে মানে সেই ঘৰখন নিজৰ হৈ পৰিব, আপোন হৈ পৰিব। আপোনালোক যে মোৰ আপোনতকৈও আপোন হৈ পৰিব। মনৰ পৰা সেইবোৰ আঁতৰাই দিয়া। তুমি যে এজনী অনাথ ছোৱালী বা বন কৰা ছোৱালী আছিলে এইখন ঘৰত, এতিয়াতো তুমি সকলোৰে মৰমৰ সৰু বোৱাৰী। তৰালিৰ লগত মোৰ সম্পৰ্কটো ভাল হৈছিলহে, তাইক মই মোৰ মনৰ পৰা আঁকোৱালি লৈছিলোঁহে। তাই আকৌ এই ঘৰৰ পৰা গুচিয়েই গ'ল। ৩-৪ মাহ তাই এইখন ঘৰত নাথাকোঁতেহে উপলব্ধি কৰিলোঁ তৰালি আচলতে কি। তাই এজনী অনাথ ছোৱালী বুলি তাইক কত ঘৃণা কৰিলোঁ মই, কিন্তু তাই নোহোৱা হ'লত ভগৱানে প্ৰমাণ দি দিলে তাই যে কিমান ভাল আৰু লক্ষীমী ছোৱালী। কিন্তু এতিয়া মই সুখী, বহুত বেছি সুখী, কাৰণ তাই জীৱন সংগী পালে। আৰে সেই মানুহ ঘৰৰ মহানতাও কিন্তু শলাগ ল'ব লাগিব,
যিখন ঘৰত তাই বন কৰা ছোৱালী হিচাপে থাকিলে সেইখন ঘৰৰে সৰু বোৱাৰী কৰি তাইক লৈ গ'ল। তৰালীলৈ বহুত বেছি মনত পৰে আৰু উভতি অহাৰ পিছতে এমাহো ঘৰখনত থাকিবলৈ নাপালে। বাৰু যি কি নহওক, এটা কথাত বহুত বেছি সুখী আৰু আনন্দিত হৈছোঁ যে তাই জীৱন সংগী পালে। আগতে 4-5 বাৰ বিয়া ভাগোতে তাই কিমান ভাগি পৰিছিল, শেষৰ বা কিমান উৎসাহেৰে কইনা সাজি তাই আছিল। আৰু তাইৰ লগত সেয়া কয় নহয়, বেয়াবোৰ ভালৰ বাবেই হয়, ভাল কিবা হ'বৰ বাবেহে বেয়াবোৰ হয়। এতিয়াৰ পৰা আৰু তৰালীৰ লগত একো বেয়া নহয়। তৰালী সদায় সুখেৰে থাকিবলৈ পাব। তাইৰ লগত অন্যায় নহয়। তাইক কোনেও অনাথ বুলি নাহাহে তাত। তাই অনাথ ছোৱালী বুলি কোনেও তাইক লেলে চেচে নকৰে। কোনেও তাইক চাহটো গছকিলেও মহাপাপ হ'ব বুলি নাভাবে। সেই অনাথ শব্দটোৰ পৰা, সেই লাঞ্ছনাবোৰৰ পৰা তাই বহুত দূৰত থাকিব, বহুত দূৰত। মই যে তাইৰ লগত কিমান ডাঙৰ পাপ কৰিছিলোঁ, মই কিমান ডাঙৰ পাপ কৰিছিলোঁ তৰালীৰ লগত। হ'ব মা, সেই কথাবোৰ মনত পেলাই দুখ কৰি নাথাকিব। এতিয়া সুখ কৰাৰ সময়। এতিয়া তৰালী আৰু অভিজিত সংসাৰখনলৈ এগালমান আশীৰ্বাদ দিয়াৰ সময় আছে। তৰালীৰ যুগ্ম জীৱনলৈ মোৰ ফালৰ পৰা বহুত বেছি আশীৰ্বাদ আছে। সিহঁতেও সুখী হওক সংসাৰত। মা, আৰু এটা কথা, গাঁৱৰ মানুহে ইমান ধুনীয়াকৈ উৎসাহ উদ্দীপনাৰে তৰালীক এইখন গাঁৱৰ পৰা বিদায় দিলে, সেই কথাটোৱে মোৰ মন ভৰি গ'ল। সকলোৱে মানি ল'লে যে তৰালী অনাথ ছোৱালী যদিও কুলেক্ষণী বা অলক্ষী নহয়, তাইক লক্ষীমীহে। এতিয়া গাঁৱৰ মানুহৰ চকুতো চকুলো। খবৰ ল'বলৈ যে কত মানুহ আহিছে, আৰু বহুতেই সুধিছে তৰালীয়ে ফোন কৰিছেনে, তাইক খা খবৰ পাইছনে। মোৰ দৰে গাঁৱৰ মানুহৰো ভুল ভাগিল। সঁচাকৈ এজনী লক্ষ্মী ছোৱালীক কত বছৰে মই লাঞ্ছনা কৰি ৰাখিলোঁ। হ'ব দিয়ক, আপুনি এতিয়া সেইবোৰ কথা চিন্তা কৰিব নালাগে। আপুনি অলপ বহক, মই পিছত বাৰু তৰালীৰ লগত ভিডিঅ' কল কৰি আপোনাক কথা পতাই দিম। ঠিক আছে, তাইৰ মুখখন চাবলৈ পাম ফোনত হ'লেও। হয় মা। মম, তৰালী বায়ে বহুত ধুনীয়া বনাই নহয়। চৰি, এতিয়াতো মোৰ বৌ হ'ল, সৰু বৌ। তৰালী বৌয়ে বহুত ধুনীয়া ৰান্ধে নহয়। তাইক কিবা এটা ৰান্ধিব দিয়া না, মোৰ খাবৰ বহুত বেছি মন গৈছে। বৌৰ হাতেৰে বহুত দিন খোৱা নাই। আমাৰ ঘৰৰ ৰান্ধোতেই খোৱা। তৰালীয়ে বহুত ধুনীয়া বনায়। তুমি তৰালী বৌক তললৈ মাতি আনাগৈ যোৱা। তাইক ক'বা কিটচেনলৈ মায়ে মাতিছে। আজিতো তাইৰ ফাৰ্ষ্ট ডে এইখন ঘৰত, আৰু কিটচেনত কিবা এটা ৰান্ধি খুৱাবই লাগে। এনেওতো তাইয়ে ৰান্ধি খুৱাব, তথাপিতো আজি প্ৰথম বুলি মিঠা কিবা এটা ৰান্ধিব লাগে। ক্ষীৰকে ৰান্ধিব কওঁ। মই বাকীবোৰ সকলো যোগাৰ কৰিলোৱে, তাই আহি ৰান্ধিলেই হ'ব। তুমি তললৈ মাতি আনাগৈ যোৱা। হয়তো তাই এতিয়া গা পা ধুই সাজু হ'লেই। তৰালী ওপৰত নাই মম। ওপৰত নাই? ক'ত গ'ল তাই? ক'ত গ'ল তৰালী বা? কিবা মনত দুখ পালে নেকি বাৰু? কোনোবাই কিবা ক'লে নেকি? আকৌ ষ্টেচনলৈ গুচি গ'লগে নেকি? যিদৰে গাঁৱৰ পৰা ভাগি আহিছিল। ক'ত গ'ল? আৰে অনুষ্কা, কি যে কথাবোৰ কৈছা, তেনেকুৱা একো হোৱা নাই। তৰালী মন্দিৰত আছে। প্ৰাৰ্থনা কৰিছে? হয়। মম, দেখিলা, আমাৰ ঘৰৰ সৰু বোৱাৰীয়ে ঘৰখনৰ মংগলৰ বাবে প্ৰাৰ্থনা কৰিছে। খোৱা বোৱা যোগাৰ কৰাৰ আগত সেয়া কাম কৰিছে। আগতে যি কাম তুমি কৰিছিলা। মই ভাবিছিলোঁ কিটচেনত তাইক সকলোবোৰ বস্তু দেখাবতো একো নালাগে। আগতে এইটো কিটচেনত তাই ৰান্ধিছে। তথাপিতো আজি কি ৰান্ধিব লাগে সেইখিনি কৈ মই মন্দিৰলৈ যাম। তাইয়ে গ'ল। ভাল লাগিছে, তাই ভগৱানৰ প্ৰতি ইমান যে আগ্ৰহ। আগতে মই থাপনাত সেৱা জনাওঁতেও তাই ওচৰতে ৰৈ শুনি থাকে, কিন্তু এদিনো থাপনাৰ ভিতৰত নোসোমালে। কালি তাই মোক সেইবাবে সুধিছিল, মা, এতিয়া মই মন্দিৰলৈ যাব পাৰিমনে? মই কৈছিলোঁ পাৰিবা, কিয় নোৱাৰিবা? তৰালী বৌক গাঁৱত মন্দিৰতো সোমাব দিয়া নাছিল নেকি মম? অনাথ হোৱাটো ইমান পাপ নে? অনাথ হোৱাটো ভুল বা পাপ নহয়। কিছুমান সমাজৰ মানুহে এয়া পাপ বা ভুল বুলি ভাবে। অনাথ শিশুৰ নিজৰ গাত কি দোষ? বাৰু যিয়ে নহওক, তাই গাঁৱত পোৱা লাঞ্ছনা বা অপমানবোৰ ইয়াত পাব নালাগে। গাঁৱত তাইক মন্দিৰলৈ যাবলৈ দিয়াটো দূৰৰেই কথা, তাই চাহটো গছকিলেও মহাপাপ হৈছে বুলি মানুহে গৈ গা ধুৱেগৈ। যিয়ে নহওক, এতিয়া আমাৰ ইয়াত সেইবোৰৰ পৰা তাই বহুত দূৰত থাকিব। ঠিকেই কৈছা মম। তৰালী,
তই পাকঘৰত কিয় সোমাইছ মায়ে মোক ক্ষীৰ বনাবলৈ কৈছে কি পাকঘৰত সোমাই তোক ক্ষীৰ বনাবলৈ কৈছে তই বনোৱা ক্ষীৰ কোনে খাব মই নাজানো সকলোৰে বাবে ক্ষীৰ বনাবলৈ কৈছে চি এজনী অনাথ ছোৱালী আৰু এইখন ঘৰত চাকৰণি কৰা এজনী ছোৱালীক ইমান মূৰৰ ওপৰত উঠাইছে ঐ তই এজনী অনাথ ছোৱালী তই পপীয়া তোৰ মাৰ বাপেৰৰ কোনো পৰিচয় নাই তোৰ মাৰ বাপেৰৰ পাপৰ ফলত তোৰ জন্ম হৈছিল গতিকে তই এইখন ঘৰত পাকঘৰত সোমাই সকলোৰে বাবে একো ৰান্ধিব নোৱাৰ ওলা এতিয়াই পাকঘৰৰ পৰা ওলা বৌ কিন্তু মায়ে মোক পাকঘৰত ক্ষীৰ বনাবলৈ কৈছিল আৰু মই কৈছোঁ তোক পাকঘৰৰ পৰা ওলা বুলি শুনা নাই নেকি মই কি কৈছোঁ কাণত কিবা লেতেৰা আছে যদি কাণ চাফা কৰি ল মই কি কৈছোঁ সেয়া শুন আৰু ইয়াৰ পৰা আউট হ তোৰ মাৰ বাপে পাপ কৰিছিল আৰু সেই পাপৰ ফলত তোৰ জন্ম হৈছিল আৰু এতিয়া তই এইখন ঘৰৰ কিটচেনত সোমাই আমাক সকলোৰে বাবে ৰান্ধি দিবি চি আঁতৰ এতিয়াই তই ইয়াৰ পৰা আঁতৰ হ পিংকি বৌ এয়া তুমি কি কৈছা কি কাৰণত বৌ ইয়াৰ পৰা আঁতৰি যাব তৰালি বৌয়ে আজি ফাৰ্ষ্ট দিনা কিবা এটা মিঠা ৰান্ধিব লাগে সেইবাবে তৰালি বৌ কিটচেনলৈ আহিছে ক্ষীৰ ৰান্ধিবলৈ আৰু তুমি এনেকৈ তাইক বাহিৰত যাব কিয় কৈছা চি 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 তোমালোকৰ লাজ চৰম একো নাই ন আৰে অনুষ্কা এইজনী এজনী অনাথ ছোৱালী কোনোবা মাক দেউতাকৰ পাপৰ ফলত জন্ম হোৱা এজনী অনাথ ছোৱালী আৰু এইজনী পাকঘৰত সোমাবলৈ দি কিবা ৰান্ধি দিব সেয়া খাবা আগতে নাজানিছিলা ঠিকেই আছিল কিন্তু এতিয়াতো জানিলা তৰালি এজনী অনাথ ছোৱালী বুলি কি কাৰণত তাইক ইমানবোৰ তোমালোকেনো কি ক'বা তোমালোকেতো মূৰৰ ওপৰত উঠাই লৈছা চাবা মূৰৰ ওপৰত উঠি এদিন নাচি নিদিলেই হ'ল এইবোৰৰ তেজতে পাপ আছে কোনোবা অভদ্ৰ মানুহৰ তেজ আছে এই গাত আৰু এই তেনেকুৱাই হ'ব কাৰণ তাই তেজেই তেনেকুৱা চি বৌ আজিৰ যুগৰ হৈ তুমি এনেকুৱাবোৰ কথা কিয় কৈছা চহৰত আছা পাহৰি নাযাবা তুমি আৰু তুমি গাঁৱলীয়া মানুহৰ দৰে আগৰ দিনৰ মানুহৰ দৰে কথাবোৰ কিয় কৈছা আজিকালি গাঁৱলীয়া মানুহো বহুত ভাল হ'ল সভ্য হ'ল বুজি পায় কোনবোৰ শুদ্ধ আৰু কোনবোৰ অশুদ্ধ এতিয়া আগৰ গাঁৱৰ মানুহৰ দৰে এতিয়াৰ গাঁৱলীয়া মানুহবোৰ নহয় এতিয়া সকলোবোৰ গাঁৱৰ মানুহ বহুত উন্নত হ'ল শিক্ষিত হ'ল সকলোৱে জানে ভাল বেয়াৰ বিবেচনা কৰিবলৈ কিন্তু তুমি আধুনিক যুগৰ আধুনিক ঠাইত থাকি এনেকুৱাবোৰ কথা ইমান নিজ কথা কিয় ভাবিছা তুমি মোক শিক্ষা দিবলৈ হয় কোন তুমি মোৰ তোমাৰ ননদ মোৰ লগত তোমাৰ কি সম্পৰ্ক সেয়াও পাহৰি গ'লা নেকি হয় তুমি মোৰ ননদ আৰু সেইবাবে ননদ সদায় ননদ হিচাপেই থাকিবা বেছি ওপৰলৈ উঠাৰ চেষ্টা নকৰিবা মই তোমাৰ বৌক সন্মান কৰিবলৈ শিকিবা সন্মান তুমি আনক সন্মান কৰিব নাজানা আৰু তুমি আনৰ পৰা সন্মান বিচাৰিছা অনুষ্কা তুমি মোৰ কাৰণে বৌৰ লগত কাজিয়া নকৰিবা বৌয়েতো ঠিকেই কৈছে পপীয়া মানুহৰ অসৎ মানুহৰ তেজ মোৰ গাত থকাটো হয় এইবোৰ তুমি কি কৈছা তৰালি বৌ কোন মানুহে কি কাৰণত কি ভুলত কি পৰিস্থিতিত পৰি তোমাক অনাথ আশ্ৰমৰ সন্মুখত এৰি থৈ গ'ল সেয়াতো তুমি নাজানা তোমাৰ মা দেউতাৰ বিষয়ে তুমিতো এতিয়াও অৱগত নহয় তুমিতো নাজানা তোমাৰ মা দেউতাই তোমাক জন্ম দিয়া পিতৃ মাতৃয়ে কি পৰিস্থিতিত পৰি তোমাক অনাথ আশ্ৰমৰ সন্মুখত থৈ গৈছিল হয়তো কিবা দৰিদ্ৰতাই জুৰুলা কৰিবও পাৰে নহ'লে আন কিবা পৰিস্থিতিও হ'ব পাৰে যেতিয়ালৈকে তুমি সত্যবোৰ নাজানা তেতিয়ালৈকে তুমি নিজকে মানে তোমাৰ মা দেউতাক তোমাক জন্ম দিয়া মা দেউতাক পপীয়া বা অসৎ বুলি কিয় ক'বা তোমাৰো অধিকাৰ নাই বৌ কিন্তু সেই হাল মাক বাপেকৰ বাবে গোটেই জীৱনৰ বাবে তাইও কলংকিত হ'ল তুমি বেছি লেকচাৰ নিদিবা তুমিও এই পাকঘৰৰ পৰা ওলাই যোৱা যদি তোমাৰ তৰালি বৌলৈ ইমানেই বেয়া লাগিছে তাইক লৈ ইয়াৰ পৰা আউট হোৱা তুমি মোৰ বৌ সেইবাবে তোমাৰ লগত মই বেছি তৰ্ক কৰিব নাযাওঁ কাৰণ বয়সত তুমি মোতকৈ ডাঙৰ আৰু সন্মানতো ডাঙৰ এটা কথা স্পষ্টকৈ শুনি লোৱা এইখন ঘৰত তোমাৰ যিমান অধিকাৰ মোৰ যিমান অধিকাৰ সিমান অধিকাৰ তৰালি বৌ আছে এইখন ঘৰৰ প্ৰতিটো ৰুমত সোমোৱাৰ তৰালি বৌৰো অধিকাৰ আছে এইখন ঘৰৰ পাকঘৰত কিবা ৰান্ধি খোৱাৰ তৰালি বৌৰো অধিকাৰ আছে আৰু মায়ে যেতিয়া তৰালি বৌক পাকঘৰত কিবা এটা ৰান্ধিব কৈছে তৰালি বৌয়ে ৰান্ধি বাহিৰলৈ নিনিয়ালৈকে মই বৌৰ লগত ইয়াতে আছোঁ চাওঁ তুমি কিদৰে তৰালি বৌক এই পাকঘৰৰ পৰা খেদি পঠিওৱা ঠিক আছে তেন্তে তুমি ইমান জেদ ধৰিছা যেতিয়া মই নিজে এই পাকঘৰৰ পৰা ওলাই দিছোঁ আৰু এই পাকঘৰত তৰালিয়ে ৰান্ধক আৰু তোমালোক সকলোৱে খোৱা কিন্তু মোৰ হাজবেণ্ড মানে তোমাৰ বিগ ব্ৰ আৰু মোৰ ছোৱালীজনীয়ে এই ৰন্ধা একোৱেই নাখাওঁ আৰু এই পাকঘৰত ৰন্ধাও একো বস্তু নাখাওঁ মই কি কৈছোঁ সেইবোৰ বুজিছাই নহয়
তোমালোকৰ মৰমৰ তৰালিবোৰ অহাৰ বাবে এই ঘৰখন দুভাগ হ'ল বুলি ভাবি লোৱা। মই মোৰ মানুহজন আৰু মোৰ ছোৱালীজনীয়ে বেলেগকৈ খাম। আজিৰ পৰা আমি বেলেগ হ'লোঁ বুলি ভাবি লোৱা। বৌ, এয়া আপুনি কি কৈছে? বৌ, পিংকি বৌ, তুমি এনেকুৱা কৰিব নোৱাৰা। মম আৰু পাপাই বহুত দুখ পাব। তুমি মম আৰু পাপাক অন্তৰত দুখ দিব নোৱাৰা। তুমি এনেকুৱা কৰিব নোৱাৰা। তুমি দাদাক মম আৰু পাপাৰ বুকুৰ মাজৰ পৰা আঁতৰাই নিব নোৱাৰা। তুমি বেলেগকৈ খাব নোৱাৰা। এইখন ঘৰত বেলেগ হৈ খোৱাৰ কথা কিয় আহিব পাৰে? কি কৈছা এইবোৰ তুমি? যি কৈছোঁ ঠিকেই কৈছোঁ আৰু তুমি ঠিকেই শুনিছা অনুষ্কা। সেই অনাথ তৰালীয়ে ৰান্ধি দিয়া একো নোখোৱাৰ লগতে এই পাকঘৰটোত যেতিয়া তাই ৰান্ধিলে সোমালে পাকঘৰ চুলে, মই একোৱেই নাখাওঁ ইয়াত ৰন্ধা। নালাগে, মই একো নাৰান্ধো। মই এতিয়া এই পাকঘৰৰ পৰা গুচি যাওঁ। আপুনি ঘৰখন এনেকুৱা নকৰিব। ঘৰখন ভাঙিবলৈ নিদিব। মই যাওঁ। মোৰ কাৰণে এই ঘৰখন দুভাগ হ'ব নোৱাৰে। মোৰ কাৰণে মই প্ৰথম অহাৰ দিনাই এই ঘৰখন দুভাগ হ'ব নোৱাৰে। নাই, এনেকুৱা হ'ব নোৱাৰে। অভিজিতে মোক কৈছিল মই এতিয়া গাঁৱত পোৱাৰ দৰে লাঞ্ছনাবোৰ পাব নালাগে। কোনেও মোক ঘৃণা নকৰে, কোনেও মোক অনাথ বুলি নাহাঁহে। সেই অনাথ শব্দটোৰ পৰা মই বহুত দূৰত থাকিম বুলি। কিন্তু ইয়াত যোন পিংকি বৌয়ে মোক কিয় মই এই অনাথ শব্দটোৰ পৰা আঁতৰি থাকিব পৰা নাই? কিয় সেই অনাথ শব্দটোৱে মোক বাৰে বাৰে আমনি কৰে? কিয় সেই অনাথ শব্দটোৰ লগত মোৰ জীৱনৰ প্ৰতিটো মুহূৰ্তই জড়িত হৈ থাকে? কিয় সেই অনাথ শব্দটোৱে মোৰ জীৱনৰ ৰংবোৰ কাঢ়ি নিয়ে? মোৰ জীৱনৰ সুখবোৰ কাঢ়ি নিয়ে? মোক সুখেৰে থাকিবলৈ নিদিয়ে। মোক সুখৰ সংজ্ঞা বিচাৰিবলৈ নিদিয়ে। কিয় এনেকুৱা হয় মোৰ লগত? কিয় বাৰে বাৰে এই অনাথ শব্দটোৱে মোৰ লগত অন্যায় কৰাৰ দৰে কৰে? জীৱনত এটা মুহূৰ্তও, অলপ সময়ৰ বাবেও মই সেই অনাথ শব্দটোৰ পৰা আঁতৰি থাকিব নোৱাৰোনে? সঁচাকৈয়ে মোক জন্ম দিয়া মা আৰু দেউতা ইমান অসৎ আছিল নে? ইমান পপীয়া আছিল নে? কিয় মোক জন্ম দি সেইদৰে অকলশৰীয়া কৰি তোমালোক গুচি গলা? তাৰ সলনি মোক মাৰিয়েই নেপেলালা কিয়? মোক মাৰি পেলোৱা হ'লেই মই সিমানবোৰ কষ্ট ভুগিবলগীয়া নহ'লহেঁতেন। জন্ম দি মোক অনাথ আশ্ৰমৰ সন্মুখত মোক তিলকৈ জীৱন জীয়াই থাকিবৰ বাবে থৈ যোৱাতকৈ মোক টেটু চেপি জন্ম হোৱাৰ পিছতে মাৰি নেপেলালা কিয়? মোৰ জীৱন এনেকুৱা হ'বলৈ মোক থৈ গলা অনাথ আশ্ৰমৰ সন্মুখত? মোৰ বাপে যদি ইমানেই মৰম আছিল, যদি মই জীয়াই থকাটো বিচাৰিছিলা, তেতিয়াহ'লে তোমালোক য'তেই আছা ত'তেই মোক ৰাখিলাহেঁতেন। এনেকৈ তিলকৈ মৰি জীয়াই থাকিবৰ বাবে মোক থৈ নগলাহেঁতেন। কিয় মই ইমান লাঞ্ছনা পাব লাগে? কিয় ইমান মোৰ জীৱনৰ নহ'বলগীয়া ঘটনাবোৰ ঘটে? কিয় সকলোৱে মোক ঘৃণা কৰে? কিয় চহৰত আহিও সেই একেই লাঞ্ছনা, একেই সংঘাত? মোৰ জীৱনত সেই অনাথ শব্দটোৰ বাবে ভুগিবলগীয়া সময়বোৰে মোক জীয়াই থকাৰ পৰা মৰি যাবলৈ বাধ্য কৰিছে। জীৱনৰ ৰং বুটলিবলৈ লওঁহে আকৌ মোক এই শব্দটোৰে থমকাই ৰাখে। জীৱনৰ ৰং ধেমালিবোৰে মোৰ লগত লুকা ভাকু খেলে। কাৰণ মই এজনী অনাথ ছোৱালী, তৰালী এজনী অনাথ ছোৱালী। সেইবাবে তৰালীৰ লগত সকলোৱে লুকা ভাকু খেলে। জীৱনৰ ৰংবোৰে লুকা ভাকু খেলে। ভাল সময়বোৰে লুকা ভাকু খেলে। মধুৰ সময়ৰ মধুৰ ক্ষণবোৰে লুকা ভাকু খেলে। এদিন সুখী হোৱাৰ, এদিন ৰঙীন সপোন বাস্তৱ কৰাৰ, এদিন সকলোৰে লগত এক পৰিয়াল হৈ আনন্দেৰে জীৱন কটোৱাৰ আশা মোৰ আশা হৈয়ে ৰ'ল। গাঁৱত থাকোঁতেও আনন্দৰে পৰিয়ালৰ লগত থকাৰ সময়খিনিতো আইতা আৰু গাঁৱৰ মানুহৰ লাঞ্ছনা, আৰু ইয়াত আহি মোক সুখেৰে থাকিবলৈও সপোন ৰচিবলৈও লৈছিলোহে মাথো। সেয়া বৌয়ে মোক কৰা
নাই বৌ ঠিকেই আছে বৌক বেয়া পাই মই কি কৰিম বৌ ঠিকেই আছে মইতো এজনী অনাথ ছোৱালী হয় সেই সত্য কোনে লুকুৱাই ৰাখিব সেই সত্য কোনেও লুকুৱাই ৰাখিব নোৱাৰে যে তৰালি এজনী অনাথ ছোৱালী মই এজনী অনাথ ছোৱালী